আজিৰ দিনত ইন্টাৰনেট ইউজ কৰি বহুতে সময় নষ্ট কৰি আছে আৰু সেই একেটাই ইন্টাৰনেট ইউজ কৰি বহুতে পইচাও ইনকাম কৰি আছে আৰু বহুত পইচা ইনকাম কৰি আছে আমাৰ গুগলত বহুতে প্ৰতি ঘণ্টাই প্ৰতিদিনে এনেকুৱা ধৰণৰ সাৰ্চ হয় যে হাউ টু ইনকাম ডিজিটেলি বা হাউ টু ইনকাম অনলাইন জব বিচাৰি বা অনলাইন সাৰ্চ কৰি পেলাই মানুহে সময় বৰবাদ কৰি আছে আপোনালোকে গম পায়নে অনলাইনৰ দ্বাৰা সোশ্যাল মিডিয়াৰ দ্বাৰা ডিজিটেল মাৰ্কেটিংৰ সহায়ত নিজে ঘৰত বহিয়ে বহুতো পইচা ইনকাম কৰিব পাৰি তাৰে কেইটামানৰ উদাহৰণৰ সৈতে মই আপোনালোকক অকনমান হলেও আভাও দিব বিচাৰো আৰু আপুনিও যদি ডিজিটেলি পইচা ইনকাম কৰিব বিচাৰে সোশ্যাল মিডিয়াৰ দ্বাৰা পইচা ইনকাম কৰিব বিচাৰে তেনেহলে এই ভিডিওটো আপোনালোকলৈ হ'ব আপোনালোকে গম পায় যে আমাৰ ইণ্ডিয়াত দুইৰ পৰা আঢ়ৈ ঘণ্টা সময় মানুহে অন এন এভাৰেজ ডেইলি মোবাইল ইউজ কৰে আৰু এক্টিভ মোবাইল ইউজাৰৰ সংখ্যা হ'ল 23 কৰোৰ 23 কৰোৰ আৰু ডিজিটেল ইণ্ডিয়াৰ প্লেটফৰ্মত মানুহে খৰচা কৰি আছে 22,000 কৰোৰ মানে 22,000 কৰোৰ টকা খৰচা কৰিছে আজি আগতে যেনেকৈ আমি দেখা পাইছিলোঁ যে ডাঙৰ হোৰ্ডিং ডাঙৰ বেনাৰ বা পোষ্টাৰ কিন্তু আজিকালি সেইবিলাক কমি গৈছে কাৰণ মানুহ ডিজিটেল হৈছে গাঁৱে ইণ্টাৰনেট গৈছে গাঁৱে সোশ্যাল মিডিয়া ইউজ কৰিছে গতিকে মানুহে সোশ্যাল মিডিয়াৰ দ্বাৰা কি কৰি আছে মানুহে পইচা ইনকাম কৰিব পৰা হৈ আছে কাৰণ ডিজিটেলি কৰিব পাৰি মই তাৰে উদাহৰণৰ সৈতে কৈ আছো যে সোশ্যাল মিডিয়াত কেনেকৈ পইচা ইনকাম কৰিব পাৰি এক নম্বৰ পইণ্ট সোশ্যাল মিডিয়া এক্সিকিউটিভ মানে ফেসবুক এক্সিকিউটিভ থাকিব পাৰে বা ইনষ্টাগ্ৰাম এক্সিকিউটিভ থাকিব পাৰে বা টুইটাৰ এক্সিকিউটিভ থাকিব পাৰে যদি আপুনি ভালকৈ জানে সোশ্যাল মিডিয়াত যে ফেসবুক পেজ এটা কেনেকৈ ৰান কৰিব লাগে কেনেকৈ চলাব লাগে বা ইনষ্টাগ্ৰাম একাউণ্ট এটা কেনেকৈ চলাব লাগে তেনেহলে আপুনিও সেই কিবা নহয় কিবা এটা কোম্পানীৰ আপুনি সেই এক্সিকিউটিভ হ'ব পাৰে আৰু সেই কোম্পানীটোক প্ৰমোট কৰি বা সেই কোম্পানীটোৰ সোশ্যাল মিডিয়াৰ যিটো সাইট আছে সেইটো মেনেজমেন্ট কৰি পেলাই আপুনি এটা ধুনীয়াকৈ ইনকাম কৰিব পাৰে যিটো কাম আপোনাৰ ঘৰৰ পৰা কৰিব পাৰে তো সেনেকুৱা ধৰণৰ বিশেষ বিষয় মই বেলেগ এটা ভিডিঅ'ত বনাম আৰু নেক্সট 2 নম্বৰ আছে SEO মানে সাৰ্চ ইঞ্জিন অপটিমাইজেশ্যন আপোনালোকে যেতিয়া গুগলত সাৰ্চ কৰে কিবা এটা ধৰণৰ বস্তু সাৰ্চ কৰে ধৰা হ'ল বেবি আইটেম ফুড বা বেষ্ট টি-শাৰ্ট তো তেনেকুৱা ধৰণৰ সাৰ্চ কৰাৰ পিছত আমি কি কওঁ তলফালে নাযাওঁ যিটো প্ৰথমতে আহিছে সেইটোৱে আমি চাওঁ আৰু সাৰ্চ ইঞ্জিন অপটিমাইজেশ্যন যিসকলে সেইটো কি কোৱা হয় সার্চ ইঞ্জিন অপটিমাইজেশ্যন মানে প্ৰত্যেক কোম্পানীয়ে ভাবে যে আমাৰ কোম্পানীৰ নামটো আগতে আহক আমাৰ কোম্পানী কোনোবাই কিবা সার্চ কৰিলে আমাৰ কোম্পানীৰ প্ৰডাক্টটো আগতে দেখাও গতিকে তেওঁলোকে সেই মেনেজমেন্টৰ কাৰণে মানুহ ৰাখি থয় মানে জব কৰিব পাৰে যিটো কাম আপুনি মানে ঘৰৰ পৰাও কৰিব পাৰে গতিকে সেনেকুৱা ধৰণৰ কোৰ্স কৰি আপোনালোকে কি কৰিব পাৰে সোশ্যাল মিডিয়াত পইচা ইনকাম কৰিব পাৰে নেক্সট আসলতে আমি গম পাওঁ যিটোৰ একেবাৰে বহুত স্কোপ আছে কাৰণ ইণ্ডিয়াত ঘৰে ইণ্টাৰনেট গৈছে ঘৰে স্মাৰ্টফোন আছে আৰু গাঁৱে ভুৱে ইণ্টাৰনেট মানে প্ৰচলন হৈ আছে গতিকে এটা কথা কওঁ যে সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ তিনি প্ৰকাৰৰ থাকে যেনেকৈ কি হয় মেগা ইনফ্লুয়েন্সাৰ থাকে মাইক্ৰ আৰু মিনি মানে যদি আপোনাৰ ওচৰত বহুত ফলোৱাৰ্স আছে আপুনি যদি ইউটিউবত ভিডিঅ' বনায় ফেসবুক পেজত ভিডিঅ' বনায় বা ইনষ্টাগ্ৰামত কোনো ধৰণৰ ফটো দি পেলাই আপোনালোকে ইনষ্টাগ্ৰাম একাউণ্ট চলায় তেতিয়া আপোনাৰ ওচৰত মানুহ মানে আপোনাৰ ফলোৱাৰ্স বাঢ়ি যায় তেনেহলে আপুনি এটা পোষ্টত 10,000 15,000 20,000 বা 50,000 লৈকো ল'ব পাৰে একৰ্ডিং টু আপোনাৰ কিমান মানে ফলোৱাৰ্স আছে গতিকে এনেকুৱা ধৰণে কৰি পেলাই এনেকুৱা ধৰণৰ সোশ্যাল ডিজিটেল মাৰ্কেটিং কৰি পেলাই আপোনালোকে পইচা ইনকাম কৰিব পাৰে কাৰণ প্ৰত্যেক কোম্পানীয়ে তেওঁলোকৰ যিবিলাক প্ৰডাক্ট আছে সেইবিলাক মানুহৰ ঘৰে বা প্ৰত্যেক মানুহৰে ওচৰত মানে পঠাব বিচাৰে যেনেকৈ আগতে এডভাৰটাইজমেন্ট দিছিলে হোৰ্ডিঙত আজিকালি হোৰ্ডিঙত এডভাৰটাইজমেন্ট নিদিয়ে বাহিৰত বেনাৰ নিদিয়ে তেওঁলোকে বিচাৰে যে সোশ্যাল মিডিয়াত কাৰণ সোশ্যাল মিডিয়া সকলোৱে ইউজ কৰি থাকে ইণ্টাৰনেট সকলোৱে ইউজ কৰি থাকে যদি ইণ্টাৰনেটত তেওঁলোকৰ সেই এডভাৰটাইজমেন্ট বিলাক পায় তেনেহলে মানুহে আকৰ্ষিত হ'ব তেওঁলোকৰ প্ৰডাক্ট কিনিবলৈ বা তেওঁলোকৰ প্ৰডাক্ট বা ৱেবসাইটৰ ওচৰত যাবলৈ মানে মানুহে ইচ্ছুক হৈ যাব গতিকে তেওঁলোকে সেইটোৰ কাৰণে কিছুমান সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ ধৰা হ'ল আপোনাৰ ফলোৱাৰ্স 5,000 আছে গতিকে 5,000 মানুহৰ ওচৰলৈ এটা নিউজ যাব মানে এটা কথা যাব এটা প্ৰডাক্টৰ নলেজ যাব গতিকে আপোনাক ক'ব যে আপুনি এই এডভাৰটাইজমেন্টটো এই প্ৰডাক্টৰ ডিটেইলছটো আপোনাৰ পেজত দি দিয়ক আৰু তাৰ বিনিময়ত আমি আপোনাক ইমান পেমেন্ট কৰিম গতিকে সবিশেষ গোটেইবিলাক ভিডিঅ' যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক লাগে তেনেহলে প্লিজ আপোনালোকৰ মতামত দিব কাৰণ আমাৰ বহুতো ডেকা ল'ৰা ছোৱালীয়ে আজি
আজিকালি জব বিচাৰি বা কোনো ধৰণৰ জব নাপায় বহুতে ডিমোটিভেটেড হৈ যায় কিন্তু আজিকালি সোশ্যাল মিডিয়াৰ যুগ ডিজিটেল হোৱাৰ যুগ গতিকে যদি আপোনালোকে ডিজিটেলি গ্ৰো কৰিব বিচাৰে যদি ডিজিটেলি পইচা ইনকাম কৰিব বিচাৰে বা নিজকে আপোনালোকে ডেভেলপ কৰিবাৰে পইচা ইনকাম কৰিব বিচাৰে তেনেহলে এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই আছে তেনেহলে এই পেজটো ফলো কৰি থব আৰু আপোনালোকৰ মতামত দিব আৰু কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত ভিডিও বনাব লাগে আপোনালোকৰ কমেন্ট কৰি জনাব তো থ্যাংক ইউ আজিৰ ভিডিওটোত এইখিনিয়ে লগ পাম আকৌ এটা নতুন ভিডিওৰ সৈতে টিল দেন বাই বাই টাটা এণ্ড ধন্যবাদ